वेलकम टू माय चैनल আপোনালোকে চাগে থাম্বনেইলখন দেখি পেলাই গম পাইছে মোৰ ভিডিঅ'টো বিহুৰ ওপৰত আৰু এতিয়া মই তেজপুৰত আছো তেজপুৰৰ ৰুমত তলা লগাই দিলোঁ এতিয়া গৈ আছো জামুগুৰিলে আৰু জামুগুৰি গৈ পেলাই পুৰা এনজয় কৰিম ঘৰত গৈ পেলাই বিহু একদম পুৰা ফুল এনজয় বিহু যেহেতু আজি উৰুকা বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এ 1:30 বাজিয়ে গ'ল যাওঁ সোনকালে যাওঁ আজি তামাম এনজয় বলক মই আছোঁ মিছন চাৰিআলিত কিন্তু এতিয়া গাড়ী পাওঁনে নাপাওঁ গাড়ী কিটোৱে পটাপট কোনোমতে গাড়ী এখনত উঠিলোঁ পাই পেলাই কিন্তু ইমানেই ভিৰ বা চাওক না কিমান ভিৰ চাওক না যেনে তেনে যাব লাগিব উপায়টোতো নাই নহ'বা দেৰি হৈ যাব গাড়ীলৈ ৰৈ থাকিব একদম পুৰা ফুল আজি বিহু যিহেতু আৰু এতিয়া গাঁৱত সোমাইছোঁ যেতিয়া আৰু বিহু গান লাগিছে বলক গৈ থাকক ঘৰত আহিলোঁ আহি পেলাই ধুনীয়াকৈ খানাটো খাই ল'লোঁ কিবা এটা মায়ে বনাই দিলে আৰু তাৰপিছত খালোঁ খাই পেলাই এতিয়া গোটেই মধুপুৰবাসী ৰাইজে যিটো ভেলাঘৰ বনাইছে সেইটো চাবলৈ আপোনালোককো দেখুৱাবলৈ আহিছোঁ আৰু ওচৰৰ পৰা সেইটো চাবলৈ যাওঁ বলক ভেলাঘৰটো সেইটোৱে মোৰ বেক চাইডে আছে আৰু সেইটো দেখুৱাই আহোঁ বলক ওচৰৰ পৰা ধুনীয়াকৈ বলক সেইখন দুৱাৰেদি আমি সোমাই যাম এতিয়া একদম পুৰা পথাৰৰ মাজত বনাইছে বলক ভিতৰলৈ যাওঁ বলক মই আছোঁ একদম ভিতৰত আহি গৈছোঁ ভেলাঘৰ এয়া চাওক ভিতৰত গোটেই ৰাইজে মিলি পেলাই বনোৱা এটা ভেলাঘৰ হয় আৰু ইয়াতে জুই জ্বলাব এতিয়া ইয়াত কোনোৱে নাই চব মানুহ ঘৰাঘৰি আছে এতিয়া যোগাৰ পাতি কৰি আছে আৰু উৰুকা যিহেতু মাছ মাংস আদি ভাতৰ বা কিবা কিবি আইটেমৰ যোগাৰ কৰি আছে আৰু অলপ পিছতে ইয়াত ধুনীয়াকৈ জুই জ্বলিব আৰু সমূহীয়াকৈ সকলোৱে ইয়াত ভোজ ভাত খাবহি হয়তো মোৰ কেমেৰা লেন্সত দেখিছে কাৰণে আপোনালোকে ভেলাঘৰটো চাপৰ দেখিবও পাৰে কিন্তু আচলতে ভেলাঘৰটো বহুতেই ওখ হয় বহুতে চাওক মই এইকণত থিয় হৈছোঁ আৰু এইটোতকৈ কিমান ওপৰত আছে চাওক আপোনালোকে কেমেৰা লেন্সত দেখিছে কাৰণে অকণমান সৰু দেখিব পাৰে এতিয়া পোহৰে দেখুৱালোঁ আপোনালোকৰ ভেলাঘৰটো কিন্তু এতিয়া ৰাতি আহিম বলক এতিয়া ৰাতি ভিডিঅ' কৰিম আৰু চুঙা পিঠা ঘৰত বনাইছোঁ চুঙা পিঠা এইটো বনাই আছে সেইটো হাই কৈ দেচোন হাই কৈ দে শুন হাই কৈ দে ই চুঙা পিঠা পুৰি থাকক ৰখক আপোনালোকৰ মাংসখিনি দেখুৱাই আহোঁ বলক মাংস কেৰাহীটো দেখুৱাই আহোঁ মাঘৰ বিহু বুলি ক'লে যে হাঁহ মাংস চাওক হাঁহ মাংস বনাই আছে খাব নেকি খাবলৈ মন গৈছে নেকি নাই হোৱা কিন্তু সিজা নাই ভালদৰে জুইটো বহাই দিওঁ ৰখক জুইটো বহাই লওঁ আজি পুৰা ঘৰে মাংস পুৰা জুতি লৈ আছোঁ আৰু এতিয়া মাংস খাই লওঁ হাঁহৰ মাংস বনাই আছে আৰু চবৰে ঘৰতে টেষ্ট কৰি আছোঁ বেয়া চা নাপাব দিয়ক মাংস দিয়ক একদম পুৰা হাঁহৰ মাংস খাব নেকি মজা বনাইছে একদম তামাম টেষ্ট লাগিছে আৰু খুৰীয়ে দেখিছে চুঙা পিঠা বনোৱাত ব্যস্ত একদম খুৰীয়ে কি বনাইছে বিহুৰ কাৰণে সুধিলেও ৰখকচোন খুৰী কি বনাইছে বিহুৰ কাৰণে হাঁহৰ মাংস আৰু ব্ৰইলাৰ আৰু পিঠা বনাই কি বনাইছে বৰ পিঠা তেল দিয়া পিঠা খোলা দিয়া পিঠা মজা একদম অসমীয়াৰ সকলোৰে মানে একদম বিহুটোৱে বাপুতি সাহোন নহয় জানো সেইকাৰণে সকলোৱে বিহুত একদম ব্যস্ত আজি সকলোৱে একদম উৰুকাৰ নিশা যে সেইকাৰণে সকলো জুই সেকাত ব্যস্ত চাওক সকলো জুই সেকাত ব্যস্ত গোটেই ঘৰৰ পৰিয়াল জুই সেকাত ব্যস্ত পিঠা পুৰি হ'লনে নাই হৈ গ'ল পিঠাগুৰি কি পিঠা বনালে মই তিল পিঠা বনালোঁ চুঙা পিঠা বৰ পিঠা ঘিলা পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু গোটেইখিনি আমাৰ ইয়াৰ পৰম্পৰা যে আজি ককাৰ দিনৰ পৰা আজু আইতাৰ দিনৰ পৰা সেইকাৰণে বিহু চবফালে একদম বিহু আৰু আপোনালোকক এতিয়া দেখুৱামগৈ তাৰ যোনটো ৰাইজে ডাঙৰকৈ বনাইছিলে তাত কেনেকৈ নিয়ম নীতিৰে প্ৰসাদ দিয়ে সেইখিনি দেখুৱাম আপোনালোকৰ ৰাইজৰ নিয়ম নীতিৰে চাওক চবৰে ব্যস্ত একদম জুই শেখাত বলক আমি যাওঁ তেতিয়াহ'লে সেইটো দেখুৱাম ৰাতি দিনৰ বেলা যে দেখুৱাইছিলোঁ দিনত আপোনালোকক দেখুৱাইছিলোঁ যিটো ভেলাঘৰ জামুগুৰি এটা ভেলাঘৰ দেখুৱাইছিলোঁ জামুগুৰি মধুপুৰ গাঁও আৰু এতিয়া ভেলাঘৰটো ভিতৰৰ দেখুৱাইছোঁ চাওক
সকলোৱে ইয়ালৈ যাব পাৰিতো এতিয়া চাওক ইয়াৰ প্ৰসাদ দিব আৰু কীৰ্তন পাঠ কৰিব সকলো পৰম্পৰা মানি চলি আছে কিমান দিনৰ পৰা মানে আপোনালোকৰ খেৰ বাঁহ আদি কাটি পেলাই বনোৱা হৈছে এইটো আমাৰ প্ৰায় 3 মাহ মানৰ আগৰ পৰা আমি প্ৰচেষ্টা চলাই থাকোঁ আমি প্ৰচেষ্টা প্ৰায় 3 মাহ মানৰ আগৰ পৰাই কৰোঁ খেৰ কাটো বা আমি সকলোৱে বৰঙণি কৰোঁ ভৌলি চাপৰিৰ পৰা আমি খেৰ কাটো খেৰ কাটি ট্ৰেক্টৰ বা গাড়ী গৰু গাড়ীত আমি আনি পেলাই এঠাইত জমা কৰোঁ আৰু সকলোৱে বাঁহৰ বৰঙণি কৰোঁ প্ৰত্যেকে এটা বা দুটা যোনে যিমান দিব পাৰে সকলোৱে এটা বাঁহ দিয়ে গতিকে আমি ৰাইজৰ গোটেই ৰাইজ মিলি এই ভেলাঘৰটো আমি এদিনতে শেষ কৰিছোঁ মানে কাম বহুত কষ্টৰে হয় এয়া মধুপুৰৰ এটা জামুগুৰি অঞ্চলৰ পৰা মই আপোনালোকক দেখুৱাই আছোঁ এয়া ভেলাঘৰ দৃশ্য আৰু ইয়াত সৰু বাচ্চা এটা আছে তুমি কবিতা এটা গাবা নেকি গাই দিয়াচোন কবিতা এটা ইয়াত কীৰ্তন পাঠ কৰি পেলাই এতিয়া প্ৰসাদ চসাদ দিব এতিয়া জুই ধৰিছে জুই সকলোৱে সেকাত ব্যস্ত আৰু কেইজনমান ভকত আহিলে কীৰ্তন পাঠ কৰিব বহুত টাইম হৈ গ'ল আৰু অকণমান টাইম শুওঁগৈ আৰু দেই সেই ৰাতিপুৱা সাৰ পাই পেলাই পটাপট দৌৰি আহিছোঁ সেই সেয়া ৰাইজসকল আহিলে মেজি জ্বলাবলৈ মেজি জ্বলাইছে আৰু চাওক আপোনালোকৰ এই ওচৰলৈ লৈ নাযাওঁ এই উঠি আহিছোঁহে মই ভাল নালাগে গা চা নাই ধৰা চাওক মেজি জ্বলোৱাৰ দৃশ্যটো চাওকচোন গোটেই মধুপুৰ গাঁৱৰ ৰাইজে জ্বলাই আছে মেজি চাওক চাই থাকক আজি বিহু একদম মজা লাগিব বিহু ঘন কুঁৱলীৰ বাবে কেমেৰা লেন্সখনত গোটেই পানী লাগি গৈছে সেইকাৰণে ভিডিঅ'টো ধোঁৱা কৰা দেখিব পাৰে ইয়াতে ভিডিঅ'টো সামৰোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থ'ব নাপাহৰিব বাই বাই